হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আকৌ নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আহিছোঁ। নতুন ৰেচিপি মানে কি, আজি দুপৰীয়া সাজ মই কি বনাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া গা পা ধুই কাম বন শেষ কৰি পূজা পাতল দি ডাইৰেক্ট ভাত ৰন্ধাত লাগি গ'লোঁ। নাস্তা খালোঁ। নাস্তা আজি একচুৱেলি মেগী বনালোঁ আৰু বেলেগ বনোৱা নাই। মেগী আৰু চাহ খালোঁ। খাই লৈ বিলাক আৰু দেখুওৱা নহ'ল আৰু ভিডিঅ'বিলাক দীঘল হৈ যায়। দীঘল হৈ গ'লে মানুহে আমনি পাই চাই কিনে, সেইকাৰণে আৰু মই দীঘলীয়া নকৰোঁ। ডাইৰেক্ট ভাত বনোৱাখিনিয়ে দেখাম আপোনালোকক। আজি ভাত বনোৱাত থাকিব আপোনাৰ শাক ভাজিম, লাই শাক আৰু পালেং শাক মিক্স কৰি ভাজিম। তাতে বেঙেনা দিম আৰু নহৰু আদা থেতেলাই দিম আৰু তেলত পাঁচফোৰণ আৰু শুকান জলকীয়া দিম। তেনেকৈ আজি শাকখিনি ভাজিম। তাৰপিছত স্পেচিয়েল আছে আমাৰ আজি কুঢ়ি মাছ আৰু চান্দা মাছ। চান্দা মাছটো এপিছে বনাম সৰু ছোৱালীৰ কাৰণে। কুঢ়ি মাছ তাই খাব নোৱাৰে, গতিকে কুঢ়ি মাছখিনি আমি খাম। ডাঙৰ ডাঙৰকৈ কাটি লোৱা নাই, ডাঙৰ ডাঙৰ মাছ গোটাই ভাজিম আৰু কেনেকৈ ভাজোঁ, কেনেকৈ কি কৰোঁ আপোনালোকক দেখাম বাৰু। তাৰপিছতে আৰু দাইল বনাম। সৰিয়হ ফুটাই কিনে মই দাইলটো বইল কৰি নলওঁ, কেৰাহীতে সৰিয়হ ফুটাই শুকান জলকীয়া দি কিনে ফুটাই কিনে বনাম আৰু। গতিকে আপোনালোকে দেখাই পাব মোৰ ভিডিঅ'টো। স্ক্ৰিপ্ট নকৰাকৈ যদি ভিডিঅ'টো চাই শেষলৈকে আপোনালোকে গমেই পাব মই কেনেকৈ বনাওঁ। গতিকে আজি ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিল। এয়া দাইল বনাবৰ কাৰণে মই কেৰাহীখন গৰম কৰি ইয়াতে তেল দি লৈছোঁ। তেলখিনিত দিম মই এতিয়া, এয়া দেখিছে সৰিয়হ, এয়া সৰিয়হখিনি দি দিছোঁ। এইখন এতিয়া মই ইয়াতে এয়া তেজপাত আৰু শুকান জলকীয়া দি লৈছোঁ। একদম বেহাৰকেইটা গৰম হৈ ক'লা পৰি গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া মচুৰৰ দালিখিনি ধুই দিছিলোঁ। তাৰ দি দিছোঁ একদম এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। মই সোৱাদ অনুসৰি এয়া নিমখ দি লৈছোঁ। এনেকৈ মচুৰৰ দালি বনাই খাবচোন যদি খোৱা নাই। এয়া দেখিছে হালধি দি ল'লোঁ। এতিয়া মই ইয়াতে এয়া কাটি লোৱা বিলাহীখিনি দি দিম। এতিয়া ভালদৰে লৰাই ল'ম। তাৰপিছত পানী দি ঢাকোন লগাই দিম। দেখিছে ফ্ৰেণ্ডছ, এয়া পানী দি ল'লোঁ। এইখিনি ভালদৰে এতিয়া আৰু অকণমান লাগিব পানী, কাৰণ দালিখিনি সিজিব লাগিব নহয়। এয়া আৰু অকণ পানী দি লৈছোঁ। দি স্কিন হাই কৰি দি একদম ঢাকোন এখন লগাই থৈ দিম। এয়া দেখিছে ফ্ৰেণ্ডছ, এইখিনি কুঢ়ি মাছ। এই মাছখিনি আজি মই ফ্ৰাই কৰিবলৈ ইয়াতে প্ৰথমে নিমখ হালধি দি লৈছোঁ। এতিয়া দিম এয়া দেখিছেনে আদা নহৰু মই ৰুকনিখনেৰে ৰুকি লৈছোঁ। তাৰপিছত এয়া ৰেড চিলি এইখিনি দি লৈছোঁ। তাৰপিছত অকণমান জালুকৰ গুড়ি। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম, মাখি ল'ম। তাৰপিছত কেৰাহীত যেতিয়া মই মাছখিনি দি ল'ম, আধা ভাজা হোৱাৰ পিছত মই তাত নেমু চেপি দিম। চাই থাকিবচোন ফ্ৰেণ্ডছ, এনেকৈ খালে বিৰাটেই সোৱাদ লাগে। এনেই মাছটো ফ্ৰাই কৰি খোৱাত কৰি এনেকৈ যদি আপুনি ফ্ৰাই কৰি খায় বিৰাটেই ভাল লাগিব। গতিকে চাই থাকিব ফ্ৰেণ্ডছ দেই। এতিয়া মই এইখিনি মাছ ভালদৰে মাখি থৈ দিম। এইফালে এইখিনি ফ্ৰেণ্ডছ লাই শাক আৰু পালেং শাক মই বেঙেনা কুটি কিনে ফ্ৰাই কৰিছোঁ। কেতিয়াবা দেখাম আৰু শাকৰ ৰেচিপি এটা, মই কেনেকৈনো শাক ফ্ৰাই কৰোঁ আপোনালোকক দেখাম।
বেঙেনা আদা নহৰু থেতালি কিনে শুকান জলকীয়া পাঁচফোৰণ দি মই এই শাকখিনি ভাজিছোঁ। পিছত আপোনালোকক দেখাম কেতিয়াবা বনাই কিনে, আজি দেখুওৱা নহ'ল, দেৰি হৈ গৈছে। ঠিক আছে ফ্ৰেণ্ডছ, এয়া আমাৰ দালি তলি আছে, একদম সিজিবই আৰু বেছি সময় নাই। এয়া দালিৰ কালাৰ দেখিছে কি ধুনীয়া হৈছে। এনেকৈ দালি খাই মই বিৰাট ভাল পাওঁ। এতিয়া দেখিছে ফ্ৰেণ্ড, মাছ ভাজিবৰ কাৰণে এইখন পেনখন বহাই দিলোঁ মই। ইয়াতে এতিয়া মিঠাতেল দি লৈছোঁ। এয়া এতিয়া দেখিছে মাছটো মই দুটাকৈ ভাজিম, কাৰণ এতিয়া মই ইয়াতে এয়া দেখিছেনে নেমু চেপি দিছোঁ। নেমু চেপি দিলোঁ, এতিয়া এবাৰ এনেকৈ উল্টাই দিলোঁ। এয়া নেমুৰ ৰসখিনি ভালকৈ লাগি গৈছে। এতিয়া আমি এখন প্লেটত নমাই ৰাখিম। সেই একেদৰে বাকীখিনি মাছো মই ফ্ৰাই কৰি লওঁ। এয়া দেখিছেনে ফ্ৰেণ্ডছ, আমাৰ স্পাইচি মাছ ফ্ৰাই হৈ গ'ল। দেখিবলৈ যিমানেই ধুনীয়া হৈছে, খাবলৈ তেনেকুৱাই লাগে, কাৰণ মোৰ ডাঙৰ ছোৱালী বিৰাটেই ভাল পায় এনেকৈ মাছ ফ্ৰাই কৰিলে। একচুৱেলি ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰিছোঁ তাইৰ কাৰণে, নহ'লে মাছ নাখায়। মই ভাবিছিলোঁ কেনেকৈ এটা মাছ ফ্ৰাই মানে মাছ খুৱাব পাৰোঁ টেষ্টি কৰি। এনেকৈ এদিন ফ্ৰাই কৰি দিছিলোঁ, তেতিয়াৰ পৰা তাইক এনেকৈ মাছ ফ্ৰাই কৰি দিব লাগে। গতিকে যোনে মাছ খাই ভাল নাপায় তেনেকৈ মাছৰ জুতি লগাবলৈ এনেকৈ এবাৰ বনাই খুৱাবচোন, তেতিয়া অট'মেটিক মাছ খোৱা হৈ যাব। মোৰ ডাঙৰ ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। গতিকে ঠিক আছে ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব, ৰেচিপিকেইটা কেনেকুৱা লাগিলে ক'ব। তেনেকৈ বনাই খাবচোন, খোৱা নাই যদি ভাল লাগিব। কাৰণ মাছ ফ্ৰাই কিছুমানে মানে ডাঙৰ মানুহটো বাৰু খাই, কিছুমানে নাখাবও পাৰে, কিন্তু সৰু বাচ্ছাৰ কাৰণে মই কৈছোঁ, কিছুমান বাচ্ছাই কিন্তু মাছ দেখিলে মাছ খাব ইচ্ছা নকৰে। মোৰ ডাঙৰ ছোৱালীজনী বহুত বছৰ মানে মোটামুটি তাইক 10 বছৰ, আজি এবছৰ মানেই হ'ল মাছ খোৱা। তাই মাছ নাখায়েই, তাৰমানে পাতত দিলে মানে কি কৰে মোৰ তাতে ট্ৰেন্সফাৰ কৰি দিয়ে, নাখায় মাছ। তাৰপিছতে মই এদিন ভাবিলোঁ, মই ৰ'বা এনেকৈ বনাই দিওঁচোন, খাই কিনে ভাল পায়। একচুৱেলি বাচ্ছাবিলাকে টেষ্টি বস্তু খাই ভাল পায়। তেনেকৈ মই এদিন মাছ এনেকৈ ফ্ৰাই কৰি দিলোঁ। ফ্ৰাই কৰি দিয়াৰ পিছতে খাই ভাল পালে। তেতিয়া আৰু মাছ আনিলে কয়, মা মোক এনেকৈ ফ্ৰাই কৰি দিয়া। তাৰপিছতে মই এতিয়া তেনেকৈ ফ্ৰাই কৰি দিওঁ, খাই ভাল পায়। দুয়োজনীয়ে খাই ভাল পায় এতিয়া। সেইকাৰণে আজি এনেকৈ ময়ো ভাবিলোঁ কি আপোনালোককো দেখাই দিওঁ, কাৰণ চবৰে ঘৰতো সৰু বাচ্ছা থাকে ন, মাছ খাব ইচ্ছা নকৰে। কিছুমানে খায়, কিছুমানে নাখায়। গতিকে এনেকৈ বনাই দিবচোন এবাৰ, সিহঁতে খাই কিনে বিৰাট টেষ্ট পাব। আৰু আজিকালিতো অলপ মানে টেষ্টি বস্তু খালে ভাল পায় ন, চবৰে তেনেকুৱা। মোৰ বাচ্ছাকেইটাই ভাল পায়, গতিকে মই ভাবিছোঁ আপোনালোকৰ বাচ্ছাকেইটাও ভাল পাব। সকলোৰে ঘৰত বাচ্ছা থাকে যিহেতু, গতিকে বনাই দিবচোন, তেনেকৈ খাই ভাল পাব। গতিকে আজি ভিডিঅ'টো চাই সকলোৰে যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু নতুনকৈ মোৰ চেনেলত অহা সকলোকে মই কৈছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আকৌ নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো পাই যাব। আৰু ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ আৰু বেছি বকি নাথাকোঁ, বহুত বকোঁ। গতিকে আহিলোঁ, বাই বাই, টেক কেয়াৰ।